দুচকুত কাজল ললে মৰম লগা ছোৱালী জনি। ঐ শুনা, তোমাক কৈছোঁ। তোমাক? মোক কৈছে? অঁ, তোমাক কৈছোঁ। মই পিছে কাজল লগাই সিমান এটা ভাল নাপাওঁ। কিয়? বাদ দিয়া, আকৌ সুধিছোঁ কিয়? নকৰিবাচোন কোনো প্ৰশ্ন। কিয় সুধিছোঁ? কিয়নো দুটি নয়নেৰে যেতিয়া ব্যৰ্থতাৰ নৈখনি ববলৈ লয়, তেতিয়া কাজলখিনিৰে মোৰ হেতা পৰা মুখখনি জিলিকি উঠে। ধেৎ আকৰি জনি, তোমাৰ ব্যৰ্থতাবোৰক লৈ মই সফলতাৰ ছবি আঁকিম। ঘিটমিটীয়া এন্ধাৰত সজল দুচকুৰে জোনাক উপচাম আৰু কত যে কি। এই হ'ব, এইবোৰ কবিতাতহে ভাল লাগে। কিন্তু তুমিতো কবিতা ভাল পোৱা? ভাল পাওঁ, কিন্তু ভালপোৱা কেতিয়াও কবিতা হ'ব নোৱাৰে। সেয়া মই বুজিছোঁ। শুনা না, মৰমী প্ৰিয়া, লাহি কঁকালটিৰে কোলা চুলিতাৰি তোমাক বৰ শুৱনি দেখি। গালৰ আৰু ওঠৰ তিল দুটিৰে তোমাক বহাগৰ বহাগী শৰতৰ শেৱালি আৰু মনৰ পৰিজনী যেন লাগে। মিছা হ'লে মই কোৱা নাই, বিশ্বাস কৰা। তুমি মনে মনে থাকিবা নে মই আঁতৰি যাম? ধেৎ আকৰি ছোৱালী, কিমান আৰু লিখিবা তুমি ব্যৰ্থতাৰ কাহিনী, বিষাদে ভৰা কবিতা। সকলো পাহৰি যোৱাচোন এখন্তেকৰ বাবে হ'লেও। তুমিও যে আৰু দুচকুত কাজল ললে মৰম লগা ছোৱালীজনী, তোমাক ভাল লাগে হয়নে?